গুড মৰ্ণিং সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ঠাণ্ডা পৰিছে আৰু আজিতো বহুত কুঁৱলী মাৰিছে মানে ৰাতিপুৱা শুই উঠি চুৱেটাৰটো পিন্ধিলোঁ, এতিয়া খুলি দিলোঁ আকৌ ৰ'দটো ওলাইছে যে অলপ গৰম লাগিছে আৰু। বেটা কি কৰিছা তুমি? কুন্দুলিজোপা দেখিছে আৰু জমা পৰি গ'ল আৰু এতিয়া নতুনকৈ জাতিলাও দিছোঁ, জাতিলাও লাগিছে আৰু মই দেখুৱাই আছোঁ ৰ'ব আপোনালোকক। এয়া দেখিছে জাতিলাও, এয়া কলি আছে। লাই শাকখিনি অলপ দেখুৱাই দিছোঁ আপোনালোকক। এয়া দেখিছে লাই শাক আগৰ কেইদিন মানে বৰষুণ পালে একেৰাহে নাই, সেইটো কাৰণে মানে কি হ'ল তেনেকৈ ডাঙৰ হোৱাই নাই। এয়া দেখিছে লাই শাক, আৰু ইয়াত মূলা দিয়া আছে, আৰু এজোপা বগৰী গছ, এইফালে জলকীয়া, ভোট জলকীয়া পুলি, তেনেকৈ বৰষুণ দিয়াৰ কাৰণে শাক তেনেকৈ সিঁচিব পৰাই নাই মানে। একেৰাহে বৰষুণ দি থাকিলে শাকবিলাক বেয়া হৈ যায়। পিঁয়াজ অলপ ৰোৱা হৈছে, ৰচুন অলপ ৰোৱা হৈছে, তেনেকৈ